কি হ'ব? হয় চাওক, বিজনী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আৰু বিজনীবাসী ৰাইজৰ সহযোগত আজি 2 ঘণ্টীয়া ইয়াত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে যি হত্যাকাণ্ড প্ৰথমতে আৰক্ষী প্ৰশাসনে দুৰ্ঘটনা বুলি কৈছিলে, তাৰপিছত এইটো সত্যতাৰ প্ৰমাণ হ'ল, তেওঁক হত্যা কৰা হৈছে, তেওঁক নিৰ্ভৰভাৱে হত্যা কৰা হৈছে আৰু এটা সৰু কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতেই এই হত্যাকাণ্ড সংঘটিত হৈছে। বিজনী নিচিনা ঠাই, এটা শান্তিপ্ৰিয় ঠাই, এই ঠাইত এনেকুৱা ধৰণৰ হত্যাকাণ্ড আমি নিবিচাৰোঁ। তাৰ কাৰণে আজি এই 2 ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী, আৰু এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে তেওঁৰ ঘৰৰ যি ৰাজু বসুমতাৰীৰ ঘৰৰ যি পৰিয়ালৰ যি সংস্থাপন, তেওঁলোকে সংস্থাপন দিব লাগিব। তাৰ কাৰণে আমি BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেওঁক যাতে একালীন সাহায্য 1 কোটি টকাৰ সাহায্যৰ আমি ডিমাণ্ড কৰিছোঁ, আৰু লগতে তেওঁৰ পৰিয়ালৰ কোনো এজন ব্যক্তিক তেওঁ যাতে চাকৰিৰ ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে এই যি কালপ্ৰিট, এই কালপ্ৰিট 3গৰাকী বুলি আমি ইতিমধ্যে গম পাইছোঁ। এই 3গৰাকী কালপ্ৰিটক ফাঁচি দিব লাগিব। ফাষ্ট ট্ৰেক আদালতত তেওঁলোকক শুনানি হ'ব লাগিব, ফাষ্ট ট্ৰেক আদালতত তেওঁলোকৰ গোচৰ শুনানি হ'ব লাগিব, আৰু তেওঁলোকক কঠোৰতম শাস্তি দিয়াৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। লগতে খিলঞ্জীয়া লোকৰ ওপৰত এনেধৰণৰ আক্ৰমণ, খিলঞ্জীয়া লোকৰ ওপৰত এনেধৰণৰ অত্যাচাৰ আমি কোনটো ছাত্ৰ সন্থাই আমি সহ্য কৰিব নোৱাৰোঁ কিন্তু। আৰু যদি অন্যথা আৰু যদি অনাগত দিনত যদি এনেকুৱা ধৰণৰ যাতে ঘটনা নহয়, তাৰ কাৰণে কিন্তু প্ৰশাসনক সষ্টম হ'বলৈ আমি আহ্বান জনাইছোঁ।